সময়ৰ আচ্ছাদনে যিমানেই নাথাকক, বজৰুৱা বুটাৰে যিমানেই নসজাওক, অসমীয়াৰ বহাগ সদায় বহাগেই। কোনো মহৎ ৰাখি বহাগক উটুৱাই নিব নোৱাৰে, মাথো স্তব্ধ কৰিব পাৰে এক মুহূৰ্ত কৃত্ৰিমতাৰে। অসমীয়াৰ মনৰ বহাগক স্তব্ধ কৰাৰ সাহস ক'ত? চিৰন্তন সূৰ্যৰ দৰেই বহাগ সদায় অসমীয়াৰ মনত থাকে, যি অতীত, বৰ্তমান আৰু ভৱিষ্যতেও একে। কৃত্ৰিমতাৰে স্তব্ধ কৰিব পাৰিবনে বিহু বুলি নাচনীৰ সাজ, কুলিৰ মাত, কপৌ ফুল? পাৰিবনে চেনাই কান্ধৰ ঢোলটি আঁতৰাব? বেলিটোৱে যেনেকৈ হেৰুৱাব নোৱাৰে পূবত উদয় হোৱাৰ সাহস, মহাত্যাগেও আঁতৰাব নোৱাৰে অসমীয়াৰ মনৰ বহাগ। আকুলতাৰে বাট চাই ৰম সকলোৱে পুনৰ বহাগ অহালৈ।